ভিত্তিত সিটিজেনশিপ এক্ট 1955 6A যেটো ইনসার্ট করা হয়েছিল সেই সম্পর্কে যথেষ্ট বিস্তারিত আলোচনা হল আৰু সকলো পক্ষকে শুনিলে বিশেষকৈ ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট লগতে আমাৰ যিখিনি আমচুৰ জমিয়তৰ বিভিন্ন ইউডিএফৰ বিভিন্ন বক্তব্য আছিল সকলো বক্তব্য আজি শুনিছে শুনাৰ পিছত এই মুহূৰ্তত সিদ্ধান্তটো কি আহিব প্ৰিডিকশ্যন কৰাটো প্ৰব্লেম কাৰণ আমিতো প্ৰিডিকশ্যন কৰিব নোৱাৰোঁ তথাপি আইনগতভাৱে ষ্টেট গভৰ্ণমেণ্টৰ যিটো এফিডেভিট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো এফিডেভিট আৰু আজিৰ যিখিনি বক্তব্য বিভিন্ন পক্ষৰ বক্তব্য এইখিনিত কিন্তু এটা বস্তু আমি আশ্বস্ত হৈছোঁ যে 1971টো থাকিব দ্যাট মিনছ অসম চুক্তিৰ ভিত্তিটো থাকিব আৰু সিটিজেনশিপ এক্ট 1955ৰ সেকশন 6A যদিও তেখেতসকলে কৈছে যে 6A এবলিছ কৰিব লাগে আজিৰ পৰা 6A বন্ধ কৰিব লাগে যি হৈছে এতিয়াৰ পৰা হ'ব লাগে বিভিন্ন যুক্তি আহিছে তথাপি আমাৰটো ধাৰণা যে মহামান্য উচ্চতম ন্যায়ালয়ে পাঁচজনে যি বিচাৰপীঠ তেখেতসকলৰ যিটো চ্যালেঞ্জ আছিল সামদেৱানৰ যিটো চ্যালেঞ্জ আছিল বা সন্মিলিত মহাসংঘৰ যিটো চ্যালেঞ্জ আছিল যেটো আল্ট্ৰা ভাইৰাছ হৈছে আনকনষ্টিটিউচনেল হৈছে সংবিধান বিৰোধী হৈছে যি বক্তব্যখিনি আছিল কিন্তু কোৰ্টৰ আজিৰ যিটো বডি ল্যাঙ্গুৱেজ মোৰ অনুভৱ হৈছে যে এটো আনকনষ্টিটিউচনেল নহয় এটো কনষ্টিটিউচনৰ বহিৰ্ভূত নহয় এই বস্তুটো 6A বাহাল থাকিবলৈ আমাৰ অনুভৱ হৈছে